নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি দিল্লীৰ মেট্ৰ' ষ্টেচনত উঠিছিলোঁগৈ। তাৰে কিছুমান ভিডিঅ' কৰি আনিছিলোঁ। আজি এই ভিডিঅ'টো আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। কেনেকুৱানো লাগে আৰু উঠিলেনো কেনেকুৱা এটা অনুভৱ হয়, আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চালে মানে গম পাব। আৰু মানে দিল্লীত ঘূৰিছিলোঁ ন অলপ, যিহেতু তাৰে ভিডিঅ' কিছুমান কৰি আনিছিলোঁ, এতিয়া দিছোঁ আৰু ইমান ইয়াত বেগটো থ'ব লাগিব। এইফালে ল'ব লাগিব। সেইটো আহি থকাটো আমাৰ ভাইটি হয়। ইমান এনেকুৱা যিমান দেখে মানে চবতে উঠিব মানে স্কেলেটত উঠি ইমানেই ভাল পালে, এনেই হ'লেও উঠি যাবগৈ। এনেই এতিয়া সি উঠি গৈছে, তাৰ একো কাম নাছিলে আকৌ, এনেই উঠি গৈছে আকৌ নামি আহিছে। ভিডিঅ' অকণমান কৰি থৈছিলোঁ ইয়াক। সেইটো হৈছে মেট্ৰ' ষ্টেচনৰ ভিতৰ ভাগ। আমি উঠিবৰ কাৰণে গৈছিলোঁ আৰু যাওঁতে মানে ভিডিঅ' অকণমান কৰি থৈছোঁ। চাওক, মানুহবোৰ দৌৰি দৌৰি উঠিবলৈ গৈছে। কিছুমানেতো ইমানে দৰ মাৰে, আৰু দৰ মাৰি যাবই লাগিব বাৰু। দৰ মাৰি যোৱাৰ কাৰণো আছে, কাৰণ বেছি সময় মানে নৰখে আৰু দৰ্জাখন তাত নিজে খোল খায় আৰু নিজে বন্ধ হৈ যায়। সেই খোলা সময়খিনিতে আপুনি সোমাব পাৰিলে মানে পাৰিব, নহ'লে থাকি যাব আৰু গুচি যাবগৈ, নিজে নিজে বন্ধ হৈ যায়। এইখন ৰখি আছে, এখন এতিয়া যাব। এইখনত আমি নগ'লোঁ, ইয়াত মানে মানুহ বহুত ভিৰ। সেইকাৰণে আমি বেলেগ এখনত, ইয়াৰ পিছৰখনত যাবৰ কাৰণে গৈছিলোঁ। তেতিয়া ভিডিঅ' মানে অকণমান কৰি থৈছিলোঁ। মানে তাত বহুত ঠাণ্ডা আৰু সেই AC লগাই থৈ দিয়ে যে, সেইকাৰণে মানুহবোৰ বেছিভাগ যায় চাগে। বাহিৰততো বহুত গৰম, বাহিৰত ইমান, আৰু বাছত গ'লেতো বহুত ভিৰ হয়, সেইকাৰণে যাব নোৱাৰে চাগে। বেছিভাগ মানুহ সেইকাৰণে মেট্ৰ'তে যায় আৰু তাত বহুত মানুহ যায়। আহিয়ে থাকে মানে, সিখনৰ পৰা সিখন আহিয়ে থাকে। বেছি সময় কিন্তু ৰ'ব নালাগে, 1 মিনিট 2 মিনিটৰ পিছে পিছে এখন আহিয়ে থাকে। বহুত চলে চাগে তাত। সেইখন এখন আহিছিলে, আমিও এতিয়া উঠিবৰ কাৰণে গৈছিলোঁ। টিকেট ইয়াত কাটি আছে। নাজানো ক'ত ঘূৰাবলৈ নিয়ে, আমিতো একো চিনিয়ে নাপাওঁ এইবোৰ। আমাৰ বায়ে জনীয়ে নিব আৰু আমি তালৈকে যাম। আহিছোঁহে লগত, কিন্তু একো চিনি নাপাওঁ। ভয় নহয় মা, এয়া অকল ভয় মোৰ মোবাইলটো লৈ যাবগৈ বুলি। আৰু আমি মেট্ৰ' আহিব বুলি ৰৈ পিনে বাট চাই আছোঁ। অকণমান পিছতে আহিলে বাৰু, কাৰণ বেছি টাইমটো ৰ'ব নালাগে বুলি কৈছোঁৱে। তেনেকৈ চাই আছিলোঁ কোনফালে আহিব বুলি। সেইটো কৰিম, সিফালৰ পৰা সিফালে ঘূৰি ফুৰিছিলোঁ। তাতে আমি যেতিয়া যাবলৈ মানে ৰৈছোঁ, তেতিয়া বেছি মানুহ নাছিলে আৰু ইয়াতকৈ আগতে অহাখনতো গুচি গ'ল বহুত মানুহ, সেইকাৰণে কম মানুহ আছিলে মানে। তেতিয়া মানে খালী হৈ আছে আৰু ষ্টেচনটো, বেছি মানুহ নাছিলে তেতিয়া, কেইটামান আছিলে আৰু। মেট্ৰ'ত উঠি মানুহ ভিৰ। কিন্তু এতিয়াও চিট নাই। মানুহ বহি আহিছে, কিন্তু আমাৰ বহিবলৈ চিট নাই। বহি আহিছোঁ, মোক কৰি দে, মোক নামিলোঁ, কিন্তু মানুহ ইমান থাকিলেহে ইফালে এইখন গৈ আছে আৰু এতিয়া এইখন যাব। ভিডিঅ' কৰিবলৈ মন আছিলে, হ'লে ইমান ধুনীয়া। এতিয়া কোনফালে ওলাই নাযাওঁ। তলত সোমাই আছিলোঁ, এতিয়া আকৌ ওলাই আহিলোঁ পোহৰলৈ। ইমান ধুনীয়া দেই সেইবোৰ। হাই আমাৰ অসমত কেতিয়া হ'ব এইবোৰ ঠিক নাই, আৰু 50 বছৰমান লাগিব চাগে, তেতিয়াহে হ'ব। আৰু
গুৱাহাটী তাত বনাবলৈ বাৰু মাটিও নাই, বহুত মাটি লাগিব মানে সেইবোৰ মাটিৰ তলৰ পৰা ওলাই আহিছোঁ। এতিয়া আকৌ আহি গ'লোঁ। সেইকেইটা আমাৰ মানুহকেইটা আমি চিনি নাপাওঁ আকৌ, আন্দাজতে ওলাই আহিছোঁ চবে, কোনো চিনি নাপায়। এতিয়া আকৌ গুগল মেপ চাই যাব লাগিব, য'ত ফুৰিবলৈ যাবলৈ আছে তাত। আৰু এদিন প্ৰথমবাৰ আহিছোঁ নহয়, সেইকাৰণে জনা নাই। আহি থাকিলে মানে জানিব আৰু, এবাৰ ফাৰ্ষ্ট টাইম হৈছে চবৰে, সেইকাৰণে জনা নাই। এতিয়া আমি অটত উঠি যাম, এখন অটতে উঠিম, 2খন অট ল'ব কৈছিলে, কিন্তু আমি এখন অটতে যাম। পইচা নাই ইমানকৈ দিবলৈ। এয়াই আছিলে আমি দিল্লী মেট্ৰ' ষ্টেচনত উঠা ভিডিঅ'। আৰু তাৰপাছত আমি আকৌ বেলেগ ক'ৰবাত ফুৰিব গ'লোঁ। ভিডিঅ' দিছিলোঁ মই। তাৰপাছত দিল্লীৰ যন্ত্ৰ মন্ত্ৰ বুলি আছে, আকৌ ইণ্ডিয়া গেট চাবলৈ গৈছিলোঁ। তাৰপৰা উগ্ৰচেন কি বাউলি, তাৰ ভিডিঅ' অকণমান দিয়া আছে ইউটিউবত। আৰু সেইবোৰ ভিডিঅ' কৰা আছে বাৰু, কেতিয়াবা দিম সম্পূৰ্ণখিনি। আপোনালোকেও যাব, গ'লে মানে গম পাব। আৰু মই এতিয়া ক'ব নোৱাৰোঁ মানে গ'লে মানে কিমান ভাল লাগে, কিন্তু তাত বহুত গৰম দেই। আমাৰ ইয়াৰ গৰমটোৰ লগত তাৰ গৰমটো মানে নিমিলে। তাৰ গৰমটো মানে একদম গাত মানে পুৰি যায় আৰু বহুত গৰম। আৰু ইমান ডাঙৰ বিল্ডিং চাওক, একদম মানে ঘৰবোৰ মানে আগৰ দিনৰ একদম পুৰণা আৰু ডিজাইনটোহে আৰু কালাৰটোহে চাওক, মানে গম পায় ন আগৰ দিনৰ বুলি। ইমানেই, ভিডিঅ'টো চাই মানে কেনেকুৱা লাগিলে ক'ব। আৰু মানে মই ভিডিঅ'টো আগতে কৰি অনা দেই, এতিয়া ঘৰত ভইচটো দিছোঁ, গম পাইছেই চাগে। আৰু মোৰ মানে মাতটো অকণমান ভাগি আছে, সেইকাৰণে ভইচটো অকণমান কিবা নিচিনা লাগিছে শুনিবলৈ। তথাপিও এতিয়া মানে মই এইটো ভিডিঅ'ত মানে প্ৰথম এনেকৈ ভইচ দি মানে কৈছোঁ। ক'ৰবাত কথা কওঁতে কিবা কিবি ভুল হ'বও পাৰে, সেইটো নিজে বুজি ল'ব। আৰু যদি বুজি নোপোৱা কিবা শব্দ ওলাইছে নিজে বুজি ল'ব। আৰু কেনেকুৱা লাগিলে ক'ব।